Hey everyone, welcome back to my channel আৰু আজি মই আপোনালোকৰ লগত এটা ডেইলি ব্লগ শ্বেয়াৰ কৰিছোঁ। আজি মই যাব লগা হ'ল বেংকলৈ আৰু দেখিছেই নহয় এয়া কিমান লাইন। উপায় নাই, সোনকালে গ'লেও মানে লাইন থাকিবই আৰু। ৰৈ আমি 9টামান বজাতে পালোঁগৈ, বাট ৰৈ আছোঁ এতিয়া উপায় নাই। আগতে লেডিজ আৰু জেণ্টছৰ লাইন বেলেগ বেলেগ আছিল, বাট এতিয়া মানে একেই ছেইম লাইন। আৰু ফাইনেলি আমি ভিতৰ সোমাব পালোঁ, বাট সোমালে কি হ'ল, লিংক নাই। তো লিংকৰ বাবেও আকৌ ৰ'ব লগা হ'ল। 10:30 মানটো হৈয়ে গ'ল আৰু। মই শিৱসাগৰ ইণ্ডিয়ান বেংকৰ কথা কৈছোঁ, তাতে মই ৰৈ আছোঁ আৰু উপায় নাই। আমাক ফ্ৰণ্ট এটেণ্ডেণ্টে ছাইডতে ৰ'ব ক'লে, বিকজ ভিতৰত আৰু মানুহ আছেই, লাইন হৈয়ে আছে। তো ডিষ্টেঞ্চটো মেইনটেইন কৰিবই লাগিব। বহিবলৈ একদম জেগা নাই, সেইকাৰণে মানে ৰৈ কিমান ৰ'ব আৰু। কিন্তু তাৰ মাজতে দেখিলোঁ কি মানুহবোৰ বিনা লাইনতো সোমাই আহি মানে যি উস্তাদি। মই ভিডিঅ'টো কৰিব নাপালোঁ। তেনেকুৱা কেইজনমান মানুহ, কিছুমান লেডিজো আহিছে, বা কথাই নুশুনে মানে, তেওঁলোকৰ মতেহে চলে আৰু যেন। এনেকুৱাবোৰ দেখিলে কিন্তু বহুত খং উঠে মানে। কিছুমানে লাইন মেইনটেইন কৰি যাব আৰু কিছুমানে ওপৰতে আহি দম্ভালি মাৰিব। এনেকুৱাতো নহয় ন, এনেকুৱা হ'লে ভাল নালাগে মানে। কিছুমানে ৰাতিপুৱাৰ পৰা গৈ কষ্ট কৰি থাকে আৰু কিছুমানে ওপৰতে আহি মাৰি নিজৰ কামটো কৰিবলৈ যায়। ভাল মানুহবিলাক কাৰণে কোনেও একো নকয়, বাট মই হ'লে যে মই ক'ম দেই, মোৰ লাইনতকৈ আগে যাবলৈ হ'লে। চবেইতো কষ্ট কৰে ন। আপোনালোকেও চাগে এনেকুৱা প্ৰব্লেম ফেচ কৰিছে, বিশেষকৈ এনেকুৱা মিনি লকডাউনৰ টাইমত। ফাইনেলি বেংকৰ কাম শেষ হ'ল। তাৰপিছত ভাবিলোঁ কি মোৰ আধাৰৰ ফোন নম্বৰ আপডেট কৰিব আছে, তো পুৰণা মিউনিচিপালিটি অফিচত কিজানিবা আধাৰৰ কাম হৈ আছে, চাই আহোঁগৈ বুলি ভাবিলোঁ। আৰু এয়া কোৰ্টৰ ৰাস্তাটোৱেদি দৌলৰ ফ্ৰণ্টত গৈ আছোঁ মই। খুব ধুনীয়া ধুনীয়া ফুল ইয়াতে বিক্ৰী কৰা হয়। সকলোৱে হয়তো জানে, কোৰ্টৰ মুখৰ ফুল বুলি ক'লে চবেই জানে আৰু। যেনেকুৱা ধৰণৰ বিচাৰে তাত আপোনালোকে কৈ দিলেই আনিও দিব, আৰু বেছিভাগ পায়েই যায় আৰু। এতিয়া গৈ পামগৈ অফিচটো, বেছি দূৰত নহয়, অলপ ওচৰতে। লগতে মাহীৰো আধাৰ কাম আছিলে, আপডেটৰ কামেই আৰু। চ' বেংকত এসোপামান লাইন পাতি মেলি কাম কৰি আহি মেলি ফাইনেলি অফিচ পালোঁহি আৰু। কাষতে BSNL অফিচটো আছে। তাতো মাজতে হৈছে বুলি অনলাইনত পাইছিলোঁ, বাট এতিয়াতো হোৱা নাই। তো য'তে পাইছোঁ তাতে কৰিবলগীয়া হৈ গৈছে। ইয়াতো লাইন, উপায়তো নাই। আধাৰটো এতিয়া ইমানেই ইম্পৰ্টেণ্ট হৈছে যে ফোন নাম্বাৰটো মানে ভালকৈ কাৰেক্টলি আপডেট নহ'লে মানে বহুত কামত প্ৰব্লেম হৈ যায়। চ' লাইন থাকিলেও নিজৰ কাম কৰিবই লাগিব। ইমান লাইন বেছি নাই, তেও কৰি যাওঁ বুলিয়ে ভাবিলোঁ একেবাৰতে, আৰু বহুত কাম লৈ গৈছিলোঁ মানে। চ' এইটো কামো একেবাৰতে কৰি লওঁ বুলি ভাবিলোঁ। ইয়াতে এগৰাকীক সুধিলোঁ যে ভিতৰতে ফৰ্ম দি আছে বুলি ক'লে, তো কৰি লওঁ বুলি ভাবিলোঁ। বাট লাইনটো যিহেতু বেছি আছিল ভিতৰলৈও, চ' মানে বেলেগ এটা কাম কৰি লওঁ ভাবিলোঁ। জুৱেলাৰী দোকানত যাব আছিলে, তাত অলপ কাম কৰি লওঁ বুলি ভাবিলোঁ। চ' ইয়ালৈ আহিলোঁ, জুৱেলাৰী দোকানলৈ। ইয়াতো মানুহ মানে এতিয়া এনেকুৱা হৈছে, বন্ধ হোৱাৰ আগে মানে কাৰফিউ হোৱাৰ আগে চবতে ভিৰ হৈ যায়, যেনেকুৱাই যি নহওক। বাট নিজৰ কামটো কৰিবই লাগিব। চ' ইয়াতে অলপ দেৰি বহি, ইয়াতে যি ৰেষ্ট লৈছোঁ ৰাতিপুৱাই ওলাই যোৱা, ইয়াতে লৈ মেলি দেন ফাইনেলি আধাৰৰ কামটো আকৌ কৰিবলৈ যাম বুলি ভাবিলোঁ। আকৌ আহিলোঁ আধাৰলৈ। এয়া মানুহ আকৌ বাঢ়িহে গ'ল। বাহিৰতে ফৰ্ম ফিল আপ কৰিবলগীয়া হ'ল, উপায়তো নাই, একো টেবুল নাই। ফাইনেলি কাম হৈ যোৱাৰ পিছত এয়া আকৌ দিলে বৰষুণ। ঘৰ আহিবলৈ আকৌ ৰ'ব লগা হ'ল। যেতিয়া মানে কাম বেছি হয় মানে সেইদিনাখন কিবা প্ৰকৃতিয়েও মানে লগ নিদিয়া নিচিনা হয়। নাই ৰ'দ দিব, নাই বৰষুণ অভাৰ দিব। তিতিটো আহিব নোৱাৰোঁ, তাতে বেটেৰী ৰিক্সাও পাওঁ নে নাপাওঁ ঠিকনা নাই। চ' তেনেকেই দিনটো পাৰ কৰিলোঁ আৰু ফাইনেলি ঘৰ আহি পালোঁহি। আৰু ঘৰ আহি গম পালোঁ যে মোৰ পাৰ্পলৰ পৰা দিয়া যিটো মুলতানী মিট্টিৰ পেকেট আছিলে, সেইটো আহি পাই গ'লহি। আৰু খুব সোনকালেই মই ইয়াৰ কিছুমান ফেচ পেক
আৰু হোম ৰেমেডিজ শ্বেয়াৰ কৰিম যি আপোনালোকৰ স্কিনৰ কাৰণে খুব ভাল হয়। চ' টিল দেন আন এটা ভিডিঅ'ৰ সৈতে খুব সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে টাটা।